নমস্কাৰ এছএমইছ হেল্থ টক্সত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আজি হেল্থ টক্সত আলোচনা কৰিব ওলাইছোঁ মহিলাৰ যোনিপথৰে নিৰ্গত বগাস্ৰাৱ সম্পৰ্কে আচলতে এই যে মহিলাসকলৰ যোনিপথৰে যি বগাস্ৰাৱ নিৰ্গত হয় সেই বগাস্ৰাৱ সম্পৰ্কে মহিলা বা ছোৱালীবোৰৰ মাজত যথেষ্ট পৰিমাণে কনফিউশ্যন আছে ইভেন এনেকুৱা দেখা গৈছে যে বহুত শিক্ষিত মহিলা বা ছোৱালীৰ ক্ষেত্ৰতো এই বগাস্ৰাৱ সম্পৰ্কে যথেষ্ট ভয় আৰু শংকা থাকে গতিকে ব্লগ আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিবলৈ যত্ন কৰিম যে স্বাভাৱিক বগাস্ৰাৱ আৰু অস্বাভাৱিক বগাস্ৰাৱ কি আৰু যদিহে বগাস্ৰাৱ অস্বাভাৱিক হয় তেতিয়াহ'লে কি কৰিবলগীয়া এই গোটেইবিলাক বিষয় সামৰি ভিডিঅ'টো মই কৰিবলৈ গৈ আছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাওক আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকে বগাস্ৰাৱ সম্পৰ্কে যদি ভুল ধাৰণা সেই ভুল ধাৰণাৰ পৰা সম্পূৰ্ণৰূপে আপোনালোকে মুক্তি লাভ কৰিব গতিকে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক স্বাভাৱিক যি বগাস্ৰাৱ এক নম্বৰ সেই বগাস্ৰাৱ দৈৰ নিচিনা ঘন হ'ব পাৰে দুই নম্বৰ দৈৰ নিচিনা ঘন বা তাতোকৈ পাতল হ'ব পাৰে বা গাখীৰ অথবা পানীৰ নিচিনা পাতল হ'ব পাৰে ঠিক স্ক্ৰীনত দেখুৱাই দিছোঁ ইয়াত আপোনালোকে চাই ল'ব বা যে কণীৰ যি বগা অংশ আছে সেই কণীৰ বগা অংশৰ নিচিনা ঠিক জেলিৰ নিচিনা হ'ব পাৰে বা যদিহে আপোনালোকে ধৰক এটা ড্ৰপাৰত যদি গ্লিচাৰিন লয় গ্লিচাৰিন যেতিয়া ড্ৰপ ৱাইজ এনেকৈ পেলাব চাব তেতিয়া গ্লিচাৰিন অলপ ফুটাৰ নিচিনা আকাৰ ধাৰণ কৰে বা ভাঙি নাযায় ঠিক তেনেকুৱা ধৰণৰ হ'ব পাৰে যদিহে বগাস্ৰাৱসমূহ ঠিক এনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে ভাবিব লাগিব এই বগাস্ৰাৱসমূহ সম্পূৰ্ণ স্বাভাৱিক বগাস্ৰাৱ হয় আৰু বিশেষকৈ স্বাভাৱিক বগাস্ৰাৱবোৰৰ ৰং বগা আৰু স্বচ্ছ হয় লগতে বগাস্ৰাৱ যোনিপথৰে নিৰ্গত হোৱাৰ যি স্বাভাৱিক পৰিমাণ সেই পৰিমাণ 2 ml পৰা 5 ml ভিতৰত হয় কেতিয়াবা কি হয় যে এই যে বগাস্ৰাৱ নিৰ্গত হোৱাৰ যি পৰিমাণ বেলেগ বেলেগ মহিলা বা ছোৱালীৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ হয় কাৰণ যিহেতুকে সকলোৰে যি দেহৰ যি কেপাচিটি একে নহয় গতিকে বেলেগ বেলেগ ছোৱালী বা মহিলাৰ ক্ষেত্ৰত এই বগাস্ৰাৱ নিঃসৰণৰ যি পৰিমাণ সেইটো বেলেগ বেলেগ হ'ব পাৰে আনকি এনেকুৱা হয় যে যদিহে এজনী মহিলাৰ বগাস্ৰাৱৰ পৰিমাণ যদি 2 ml হয় আন এজনী মহিলাৰ ক্ষেত্ৰত সেইটো অলপ বেলেগ পৰিমাণৰ বা কম বেছি পৰিমাণৰ হ'ব পাৰে আৰু এনেকুৱা হয় যে কিছুমান মহিলাৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ পৰিমাণৰ বগাস্ৰাৱ নিঃসৰণ হোৱাও দেখা যায় এতিয়া প্ৰশ্নটো হ'ল যে বগাস্ৰাৱ বন্ধ কৰিব লাগিব নেকি চাওক বগাস্ৰাৱ যি প্ৰক্ৰিয়া নিঃসৰণ হোৱা যি প্ৰক্ৰিয়া সেইটো সম্পূৰ্ণ স্বাভাৱিক হয় যদিহে বগাস্ৰাৱৰ যি ৰং পৰিমাণ বা বগাস্ৰাৱৰ যি ধৰণ যদি একদম স্বাভাৱিক মই কোৱামতে হয় তেতিয়াহ'লে এনেকুৱা বগাস্ৰাৱ বন্ধ কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ বগাস্ৰাৱ আচলতে ছোৱালী বা মহিলাসকলৰ কাৰণে এটা এডভান্টেজ হয় যি এডভান্টেজ স্পেচিয়েলি যোনিপথ পৰিষ্কাৰ কৰাত বহুত বেছি পৰিমাণে সহায় কৰে এই বগাস্ৰাৱে লগতে যোনিপথত হোৱা কিছুমান ইনফেকশ্যনৰ পৰা যথেষ্ট পৰিমাণে সুৰক্ষা দিয়ে গতিকে বগাস্ৰাৱ বন্ধ কৰাৰ কোনো প্ৰয়োজন নাই লগতে যদিহে বগাস্ৰাৱৰ যি পৰিমাণ সেই পৰিমাণতকৈ যদি বেছি নিঃসৰণ হয় তেতিয়াহ'লে অতি সোনকালে ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত এতিয়া আহিছোঁ যে অস্বাভাৱিক বগাস্ৰাৱসমূহ কেনেকুৱা হয় চাওক আপোনাৰ যোনিপথৰে নিৰ্গত হোৱা বগাস্ৰাৱখিনি বা স্ৰাৱখিনি যদিহে বগা দৈৰ নিচিনা বা পনীৰৰ নিচিনা হয় কিন্তু যদিহে সেইটো ভঙা ধৰণৰ হয় তেতিয়াহ'লে কিন্তু এইটো অস্বাভাৱিক বগাস্ৰাৱ বুলি আপুনি ভাবিব লাগিব এনেকুৱা ক্ষেত্ৰত কি হয় পেচাব কৰাৰ সময়ত বা সহবাসৰ সময়ত খজুৱতিৰ সৃষ্টি হয় আৰু এনেকুৱা যি বগাস্ৰাৱ সেই বগাস্ৰাৱবোৰ ফাংগাল ইনফেকশ্যনৰ কাৰণে হয় বিশেষকৈ যেতিয়া যোনিপথত উপকাৰী বেক্টেৰিয়াসমূহৰ পৰিমাণ কমি যায় তেতিয়া এনেধৰণৰ বগাস্ৰাৱ বা খজুৱতি বা ফাংগাল ইনফেকশ্যন দেখা পোৱা যায় এনেকুৱা ক্ষেত্ৰত ডাক্তৰসকলে এণ্টি ফাংগাল দৰৱ দি এনেকুৱা বগাস্ৰাৱসমূহ ভাল কৰে 2 নম্বৰ হৈছে যে ধূসৰ বৰণীয়া বা ছাই বৰণীয়া বগাস্ৰাৱ কেতিয়াবা ছোৱালী বা মহিলাসকলৰ ক্ষেত্ৰত বগাস্ৰাৱ খুব বেছি দুৰ্গন্ধযুক্ত হয় বিশেষকৈ যি পচামচৰ দুৰ্গন্ধ ঠিক তেনেকুৱা ধৰণৰ হয় আৰু এনেকুৱা যদি হয় তেতিয়াহ'লে বিশেষকৈ ইয়াত পেইন বা খজুৱতি দেখিবলৈ পোৱা নাযায় এনেকুৱা ক্ষেত্ৰত যি বগাস্ৰাৱ সেই বগাস্ৰাৱসমূহ ডাক্তৰসকলে বা চিকিৎসকে এণ্টিবায়'টিক্সৰ সহায়েৰে ভাল কৰে 3 নম্বৰ হৈছে সেউজীয়া বা হালধীয়া ধৰণৰ বগাস্ৰাৱ চাওক
ছেক্সুৱেল ট্ৰেন্সমিটেড ডিজিজ যেনেকুৱা গনৰিয়াৰ ক্ষেত্ৰত কি হয়, যদি কোনোবা এজন মানুহৰ বা কোনো এজন মহিলা বা ছোৱালীৰ দেহত যদি গনৰিয়াৰ নিচিনা STD থাকে বা ছেক্সুৱেল ট্ৰেন্সমিটেড ডিজিজ বা আন ধৰণৰ যিবিলাক যৌন ৰোগ থাকে, তেতিয়াহ'লে এনেকুৱা সেউজীয়া বা হালধীয়া ধৰণৰ বগাস্ৰাৱ দেখিবলৈ পোৱা যায়। এনেকুৱা ক্ষেত্ৰতো ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে আৰু এণ্টিবায়'টিক্সৰ দ্বাৰা ডাক্তৰ বা চিকিৎসকে এনেকুৱা বগাস্ৰাৱৰ ট্ৰিটমেণ্ট কৰা দেখা যায়। আৰু 4 নম্বৰ হৈছে ৰঙাস্ৰাৱ। চাওক, মহিলাসকলৰ যি মাহেকীয়া হয়, মাহেকীয়াৰ সময়ত যি তেজ গৈ থাকে, সেই তেজৰ সৈতে স্ৰাৱসমূহ কেতিয়াবা মিহলি হৈ সেই স্ৰাৱৰ ৰং ৰঙা হ'ব পাৰে। কিন্তু যদিহে মাহেকীয়া নোহোৱা সময়ত বা সহবাসৰ সময়ত, লগতে মহিলাসকলৰ মেন'পজৰ শেষত যদিহে এই বগাস্ৰাৱৰ ৰং খুব বেছি পৰিমাণে ৰঙা বা গাঢ় ৰঙা হয়, তেতিয়াহ'লে কিন্তু যোনিৰ কেঞ্চাৰ বা যোনিপথৰ কেঞ্চাৰৰ লগতে জৰায়ুৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। এনেকুৱা হ'লে অতি শীঘ্ৰে আপোনালোকে ডাক্তৰৰ পৰামৰ্শ লওক। গতিকে বন্ধুসকল, বগাস্ৰাৱ সম্পৰ্কীয় যি স্বাভাৱিক আৰু অস্বাভাৱিক এই দুয়োটা বস্তু মই ইতিমধ্যে আলোচনা কৰিলোঁ। আশা কৰোঁ এই ভিডিঅ' চোৱাৰ পিছত আপোনালোকে নিশ্চয় বগাস্ৰাৱ সম্পৰ্কীয় যি ভুল ধাৰণা, সেই ভুল ধাৰণাৰ পৰা আপোনালোকে সম্পূৰ্ণ মুক্তি পাব। আৰু লগতে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই যথেষ্ট উপকৃত হ'ব। আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।